let it bang, bang. বন্ধুসকল নমস্কাৰ জনাইছোঁ আৰু আদৰণি জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আমি এফালে আহিছোঁ আপোনালোকক এটা নতুন বস্তু দেখাওঁ বুলি। নগাঁও চহৰৰ ভিতৰতে থকা ৰূপহী অঞ্চলৰ আমি এটা নতুন বস্তু দেখাবলৈ গৈ আছোঁ। ব'লকচোন তেন্তে আমাৰ লগত ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল আমি আহি উপস্থিত হৈছোঁহি ৰূপহীৰ গেৰুৱা আটিত। ব'লকচোন আমি চাওঁ বস্তুটো কিনো। দাদা আপোনাৰ নাম আৰু ঠিকনাটো আপোনাৰ পৰিচয়টো দিব। মোৰ নাম ৰচিদুল ইছলাম। মোৰ ঘৰ একচুৱেলি আমাৰ গাঁওখনৰ নাম হৈছে গেৰুৱাটি, মানে নগাঁও ডিষ্ট্ৰিক্টৰ ৰূপহী সমষ্টিৰ গেৰুৱাটি। হয়, আমি ইয়াত দাদাৰ তাত আহিলোঁ আপোনালোকক দেখাম বুলি। কেনেকৈ বায়'ফ্লক পদ্ধতিৰে দাদা নিজে স্বাৱলম্বী হৈছে, লগতে আন 10জনকো কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে। আমি আপোনালোকক আমাৰ উদ্দেশ্যটো হ'ল আপোনালোকে যাতে এই নতুন পদ্ধতিৰে আপোনালোকে মীন পালন কৰি আপোনালোকো স্বাৱলম্বী হ'ব পাৰে, নিজৰ ভৰিত নিজে থিয় হ'ব পাৰে। আমি দাদাৰ পৰা আৰু কিছুমান কথা জানিম। আমাৰ লগত ভিডিঅ'টো চাই থাকক। খৰচৰ অনুপাতে কিমান লাভ আছে, আপুনি টেংকিটোত কিমান মাছ এৰিব পাৰে, আপুনি কিমান দিনত সেই মাছ আকৌ বিক্ৰীৰ বাবে উপযোগী হয়, সেই বিষয়ে অকণমান জনাব নেকি? প্ৰফিট একচুৱেলি ক'বলৈ গ'লে ধৰক আপুনি ফাৰ্ষ্টত প্ৰেক্টিকেল কৰি আপোনাৰ এটা নলেজ অৰ্জন কৰিব লাগিব। কোনোবা মানুহে নতুনকৈ ফটককৈ আপোনাৰ 1 লাখ টকা লাভ কৰিব নোৱাৰে। যিহেতু আমি ফাৰ্ষ্টত যেতিয়া কৰিছিলোঁ, ফাৰ্ষ্ট টাইম আমাৰ ফাৰ্ষ্ট হাৰ্ভেষ্টিঙত মাত্ৰ আপোনাৰ 20,000 টকা এটা প্ৰফিট হৈছিল এটা টেংকিত। কিন্তু নেক্সট চালানত আমাৰ প্ৰায় 45,000 মান হৈছে। আৰু এইবাৰ আমি আশা কৰি আছো এইটো টেংকিত আপোনালোকে নিশ্চয় চাইছে, দেখা পাইছে। ইয়াত আপোনাৰ কাৱৈ আছে, আৰু প্ৰায় ধৰক 2 মাহ 5 দিনমান হৈছে। ইয়াত প্ৰায় 3 কুইণ্টেলৰ এবাব মাছ হৈছে। আৰু আমি ধৰক 3.5 মাহলৈকে ৰাখিম। তাত আমাৰ এটা আশা আছে এইবাৰ ইয়াত প্ৰায় 60 পৰা 70,000 মান আমাৰ প্ৰফিট হ'ব। মাছ অনুযায়ী কিমান দিন পুহিব সেইটো বেলেগ বেলেগ হয় নে? প্ৰতিটো মাছৰ কাৰণে 3 মাহ সময় লাগে নে কেনেকুৱা? নাই, আপোনাৰ ধৰক মাছৰ ওপৰত ডিপেণ্ড কৰে আপুনি কোনটো পোনা মেলিছে। আপোনাৰ ধৰক যদি আপুনি শিঙি মেলে তেতিয়াহ'লে মিনিমাম 5 পৰা 6 মাহ সময় লাগিব। আৰু যদি আপুনি ভিয়েটনামী কাৱৈটো পোহে তেতিয়াহ'লে ধৰক 3 মাহৰ পৰা 4 মাহ মান সময় লাগিব। আৰু যদি আপুনি ধৰক যেনে পাব আছে, আপোনাৰ লোকেল মাগুৰ আছে, সেইবিলাক মানে অলপ সময় লয়। বেলেগ বেলেগ চিটটো আপোনাক বেলেগ বেলেগ টাইমত হয়, টাইমিংটো একে নহয়। মানে আমি ক'ব পাৰোঁ মাছ অনুযায়ী আমাৰ সময়টো বেলেগ বেলেগ। আৰু এটা কথা সুধিব বিচাৰোঁ, মানে আপোনাৰ এই ব্যৱসায়টোত প্ৰথম ষ্টাৰ্টআপ হিচাপে কোনটো মাছ পুহিলে বেছি লাভ হয়? ফাৰ্ষ্টত মই চাজেষ্ট কৰোঁ, ফাৰ্ষ্টত মই যিটো নলেজ গেইন কৰিছোঁ ইয়াৰ পৰা, ফাৰ্ষ্টত নতুন মানুহৰ কাৰণে ভিয়েটনামী কাৱৈটো ভাল। চাই পেলাই আমাৰ নতুন প্ৰজন্মই উৎসাহিত হৈ এই বায়'ফ্লক পদ্ধতিৰে মাছ পুহিব বিচাৰে, তেন্তে আপোনাৰ লগত যোগাযোগ কৰিলেই হয়। আপুনি এই বায়'ফ্লকৰ মেটেৰিয়েল ছাপ্লাইও দিয়ে চাগে, আপুনি যোগান ধৰে। দাদাই আমাক জনাইছে যে তেওঁ বায়'ফ্লকৰ মেটেৰিয়েল ছাপ্লাই দিয়াৰ লগতে পোনাও আমাৰ যোগান ধৰে। যদি আপোনালোকৰ কোনোবাই এই বায়'ফ্লক পদ্ধতিৰে মাছ পুহিব বিচাৰে আমাৰ দাদাৰ লগত কণ্টেক্ট কৰিব। দাদা এই বিষয়ত কিছু কথা ক'ব, তেওঁ কি ছাপ্লাই দিয়ে, কেনেদৰে ছাপ্লাই দিয়ে, আৰু আপোনালোকে কি কৰিব লাগিব সেই বিষয়ে ক'ব দাদাই। এটা মই ক'লো যে ধৰক আমি ইমান দিনলৈকে আছাম বায়'ফ্লকৰ টোতে আমি কাম কৰি আহিছিলোঁ, একেলগতে আমি কাম কৰি আছোঁ। তো
যদি কোনোবাই ইণ্টাৰেষ্টেড বায়োফ্লক কৰিম বুলি ভাবি আছে মই ফাৰ্ষ্টত তেওঁক ছাজেষ্ট কৰোঁ যে বায়োফ্লকৰ নলেজটো ল'ব লাগিব আৰু নলেজ এতিয়ালৈকে আমি ট্ৰেইনিং কৰাই আছোঁ একদম ফ্ৰী দৰ্শকসকল আপোনালোকে যদি বায়োফ্লক সম্বন্ধীয় যিকোনো সামগ্ৰী ক্ৰয় কৰিব বিচাৰে বা মাছৰ পোনা সংগ্ৰহ কৰিব বিচাৰে বা এই সম্পৰ্কত কিবা জানিবলগীয়া থাকে তেন্তে 7020909946 এই নম্বৰত ৰচিদুল ইছলাম ডাঙৰীয়াক যোগাযোগ কৰিব পাৰে। দৰ্শকসকল আশা কৰোঁ আমাৰ এই ভিডিঅ'টো ভাল পালে আৰু যদি ভাল পাইছে আপোনালোকে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আপোনালোকে আমাৰ চেনেল অনন্য অসমক ছাবস্ক্ৰাইব কৰিব।